স্বামীক 13 বছৰীয়া নাবালিকাৰ লগত আকৌ বিয়া দিম কলে এগৰাকী পত্নীয়ে কি কাৰণত বিস্ফোৰক মন্তব্য পত্নীৰ 13 বছৰীয়া ছোৱালীৰ বিয়া দিম আকৌ বিয়া দিম বাল্য বিবাহ আৰু দিম বিনা কাৰণত স্বামী পুত্ৰক লকাপত সোমাইছে কিহৰ বাবে কৰিব স্বামীৰ ভুল একো নাই পুত্ৰৰো ভুল একো নাই দুয়ো লকাপত মোৰ লৰাই বিয়া পতাই নাই ভালহে পাই আছে লৰা ভাল পাইছে না বিয়া পতা নাই বোলে ভালহে পাইছে বিয়েতো কৰা নাই খঙত পত্নীয়ে কলে স্বামীক আকৌ বিয়া দিম 13 বছৰীয়া ছোৱালীৰ বিয়া দিম হাজবেণ্ডে বিনি ইণ্টাৰেষ্টত জেল খাটি আছে লৰাৰ বাবাজনক কিয় উঠাই আনিছে তো উঠাই আনিছে যদি হাজতে খাটিছে হাজত থাকি ওলাই আহিলে আবার বিয়া দিম আকৌ বিয়া দিম বাল্য বিবাহ আৰু দিম একো ভুল নকৰাকৈ জেল খাটিছে যেতিয়া বিয়া আকৌ দিম এইবাৰ বিয়া দিম 13 বছৰীয়া নাবালিকাৰ লগত শুনক ক্ষুভিত পত্নীয়ে কি কলে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এটা কথা ভাবি আছো মুখ্যমন্ত্রীর ইলেকশন সামনে আহিছে আচ্ছা মুখ্যমন্ত্রী আবার মুখ্যমন্ত্রী হবার কারণত এইটো মানে চক্রান্ত কৰি আছে আর মুখ্যমন্ত্রীর মানে রাইজক পাবার কারণত ভয় দেহাৰ কারণত এইটো মুখ্যমন্ত্রী কৰি আছে মানি লৈছো লৰাই প্ৰেম কৰি দুখ কৰিছে কিন্তু দেউতাকক কিয় শাস্তি দিছে লৰাই দোষ কৰিছে বাবা তো দোষ করা নাই না বাবা তো শিকা দেয় নাই না দিছে দেয় নাই লৰাৰ বাবাজনক কিয় উঠাই আনিছে চৰকাৰক ধিক্কাৰ দিছে মহিলাগৰাকীয়ে পুত্ৰ স্বামীক বিনা কাৰণত গ্ৰেপ্তাৰ কৰাক লৈ ক্ষোভ লৰা আৰু স্বামী আছে সৰু হয় লৰা ৰাতি 3টা 11 মানত আনিছে লৰা ভাল পাইছে না বিয়া পাতা নাই নাজানো এইটো বোলে ভালহে পাইছে বিয়েতো কৰা নাই কিহৰ কাৰণত যে মানে বাপ ছেলেক উঠাবা লাগে এৰেষ্ট করা লাগিব আমি এটা কথা ভাবি আছো মুখ্যমন্ত্রীর ইলেকশন সামনে আহিছে মুখ্যমন্ত্রী আবার মুখ্যমন্ত্রী হবার কারণত এইটো মানে চক্রান্ত কৰি আছে আকৌ বিয়া দিম 13 বছৰীয়া ছোৱালীৰ বিয়া দিম হাজবেণ্ডে বিনি ইণ্টাৰেষ্টত জেল খাটি আছে এটোতে জেলে হল না আন্দা কানুন দেখা নাই দেখিছে নেকি হিমন্ত আহি দেখিছে কিহৰ কাৰণত যে এৰেষ্ট কৰিছে ভাবিলো লৰাই দোষ কৰিছে বাবা তো দোষ করা নাই না বাবা তো শিকা দেয় নাই না দিছে দেয় নাই লৰাৰ বাবাজনক কিয় উঠাই আনিছে তো উঠাই আনিছে যদি হাজতে খাটিছে হাজত থাকি ওলাই আহিলে আবার বিয়া দিম আকৌ বিয়া দিম বাল্য বিবাহ আৰু দিম বিয়া কৰা নাই এখন পৰি আছে এতিয়াও পৰি আছে